এই ঘটনাক সকলো ৰাইজে বিভিন্ন জনগোষ্ঠী বা জাতিয়ে এনেকুৱা দুখ পাইছে আৰু এই ঘটনা হ'ব নালাগিছে। এই যে ঘটনা হৈছে ডাবল, আনফালেদি ৰেপ, আনফালেদি মাৰ্ডাৰ। আমি এইটোৱে কথা ক'ম, এই কথাটোৱে আমি ক'ম, যোনে এইবোৰ কাম কৰিলে তেখেতসকলে যেন কোনোমতে হাৰি নাযায়। কিন্তু মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, মই যিহেতু জেলত, কোকৰাঝাৰ জেলত 91 দিন থাকি আহিছোঁ। এনেকুৱাও কেছ আছে যোনে মাৰ্ডাৰ কৰিছে, যোনে ৰেপ কৰিছে, তেখেতসকলো কেতিয়াবা 15-20 দিনৰ ভিতৰতে ওলাই আহে। কিন্তু আজি আমি আইনৰ ওপৰত, প্ৰশাসনৰ ওপৰত বিশ্বাস আছে। যোনে ইনভেষ্টিগেশ্যন অফিচাৰ আছে, যোনে লিখিব CD ৰিপৰ্ট, যোনে বনাব, তেওঁ ষ্ট্ৰিক্টলি এই ঘৰত পৰিয়ালক চাই পেলাই যি ইমান ভাবিব নোৱাৰা ঘটনা হৈ গ'ল, যেন এই দুখিতটোৱে যেন হাৰি নাযায়, 15-20 দিনৰ ভিতৰত যেন ওলাই নাহে। আমি জানো যোনে মাৰ্ডাৰ কৰিছে আৰু দেখিবলৈ পাইছোঁ জেলৰ ভিতৰত কিছুমান 20 বছৰ, 30 বছৰ, ৰেপ কৰি পেলাই মাৰ্ডাৰ কৰিছে 40 বছৰ, তেনেকুৱা পানিছমেণ্ট পোৱাটো মই জেলত দেখি আহিছোঁ। ঠিক তেনেকুৱাই এই যোনে এইবোৰ কাম কৰিলে, মাৰ্ডাৰ কৰিলে, ৰেপ কৰিলে, তেখেতসকলে শাস্তি চেম হ'ব লাগে। কিছুমান এই ফাঁচী অৰ্ডাৰ হৈছে, তেনেকুৱাও হ'ব লাগে আমি বিচাৰোঁ। আৰু আমি বিশ্বাস আছে পুলিচৰ ওপৰত, আৰু ইনভেষ্টিগেশ্যন অফিচাৰ যোনে CD ৰিপৰ্ট বনাব, তেখেতসকলে এই পৰিয়ালক চাই পেলাই ভৱিষ্যতৰ কাৰণে ভাল ৰিপৰ্ট বনাব বুলি আমাকো আশা কৰিছোঁ। আৰু মাননীয় অসমৰ DGP JP সিং ডাঙৰীয়াক অনুৰোধ কৰিম যেন ইনভেষ্টিগেশ্যন অফিচাৰে এজনী তেওঁ ভালকৈ নিৰ্দেশ দিব, ভালকৈ ইনভেষ্টিগেশ্যন কৰিবলৈ দিব, আমি আশা কৰিছোঁ। আৰু ৰাইজৰ মন ভৱিষ্যত যেন তেনেকুৱা ঘটনা যেন নহ'ব আৰু হ'ব নালাগে, এইটো আমি আশা কৰিছোঁ। আৰু দ্বিতীয়ত আমি ক'ম যে ঘটনা হৈ গ'ল, এই হৈ গ'ল, ৰাইজৰ মাজত ভালকৈ থাকক। আৰু ইয়াৰ যোগেদি যেন ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত যেন নহয়, ৰাইজৰ ঘটনাবিলাক যেন নহয়। ইয়াৰ কাৰণে আমি অনুৰোধ কৰোঁ। উচতনিমূলক কথা কোৱা বহুত ৰাইজৰ মাজত থাকিব পাৰে, খঙত, দুখত, কিন্তু আমি ৰাইজ সজাগ হ'ব লাগিব যেন এজন মানুহ মৰিছে আৰু বহুত মানুহে যেন কষ্ট নাপায়। ইয়াৰ কাৰণে আইনৰ ওপৰত আমি যিহেতু বৰ্ষা আছে আৰু যিহেতু ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে এই বিবেচনা কৰিব আৰু ৰাইজক আইনে চিন্তা কৰিব আৰু ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত যেন নহয়, ইয়াৰ কাৰণে যেন ৰাইজক ছিকিউৰিটি দিব বুলি আমি আশা কৰিছোঁ। আমাৰ যিটো পৰিয়াল পৰিয়ালটোৰ কেনেকুৱা ধৰণৰ চৰকাৰী সা সুবিধা, চৰকাৰে কম্পেনচেশ্যনটো আইনে যিটো কৰি আছে ডিষ্ট্ৰিক্ট বা কোৰ্টে, তেখেতৰ তলত ছাবমিট কৰিব লাগিব। আৰু যোনে পক্সো শুনিছোঁ যে 15-16 বছৰৰ ছোৱালীক ৰেপ কৰিছে, তেখেতলোকৰ আইনটো বিৰাট ডেঞ্জাৰ। মই দেখি আহিছোঁ জেলত, যিহেতু মই আছিলোঁ, কিছুমান 20 বছৰলৈকে 40 বছৰলৈকে জেল কনভিক্টেড হোৱাটো মই দেখিবলৈ আহিছোঁ। ঠিক তেনেকুৱা চেম এইবোৰ হ'ব লাগে। আৰু কোনো জিন্দাগী 20 বছৰ 40 বছৰ নোহোৱালৈকে এই পৃথিৱীত আৰু ঘৰত তেখেতে আহিব নোৱাৰে। এই কিবা চাজাটো, এই মানে কনভিক্টেডটো মই দেখি আহিছোঁ।